নমস্কাৰ বন্ধু বান্ধৱীসকল, নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকে সকলোৱে গম পাইছে যে এতিয়া আপোনাৰ আধাৰ কাৰ্ডৰ লগত আৰু আপোনাৰ পান কাৰ্ডখন লিংক কৰিবলৈ কৈ থকা হৈছে। 31 মাৰ্চ তাৰিখে অন্তিম ডেট আছে। আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডখন পান কাৰ্ডৰ লগত কেনেকৈ লিংক কৰিব, আপোনাৰ নিজৰ মোবাইলতে মাত্ৰ 2 মিনিটত কেনেকৈ লিংক কৰিব। আপোনালোকে যদি 31 মাৰ্চৰ আগতে লিংক নকৰাই তেনেহ'লে আপোনালোকৰ পিছত বহুত খেলিমেলি হ'ব। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে কেনেকৈ আপোনাৰ পান কাৰ্ডখন লিংক কৰাব আধাৰ কাৰ্ডৰ সৈতে। চ' ভিডিঅ'টো স্কিপ নকৰিব, ভিডিঅ'টো শেষলৈকে চাই থাকিব। যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত যিটো বেল আইকন পাব সেইটো প্ৰেছ কৰি ন'টিফিকেশ্যনটো অল কৰি দিব, এনেকুৱা ভিডিঅ'সমূহ সকলোতকৈ আগত পাই থাকিবলৈ। চ' আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে ফাৰ্ষ্টতে যিকোনো এটা ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰিব। মই গুগল ক্ৰ'ম ব্ৰাউজাৰ অ'পেন কৰি দেখাইছোঁ। তাৰপিছত আপোনালোকে ৰাইট ছাইডৰ ওপৰত 3টা ডট পাব, তাত গৈ আপোনালোকে ডেস্কটপ ছাইড কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াত টাইপ কৰিব ইনকাম টেক্স। চাৰ্চ কৰাৰ পাছত আপোনালোকৰ তাত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। তাৰপাছত আপোনালোকে ফাৰ্ষ্টত যিটো ৱেবছাইট পাব, ইফ ফিলিং হোম পেজ ইনকাম টেক্স ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ, এইটো ইনকাম টেক্স অফিচিয়েল এইটো ৱেবছাইট হয়। তাত আপোনালোকে ক্লিক কৰিব। চ' তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এখন মেনু ওলাব। তাৰপাছত এইটো বেক কৰিব। বেক কৰি তাৰপিছত আপোনালোকে স্ক্ৰল ডাউন কৰিব। মই আপোনাক জুম কৰি দেখাই দিছোঁ। আপোনালোকে কুইক লিংক বুলি এটা অপশ্যন পাব। তাৰপাছত বহুতকেইটা অপশ্যন পইণ্ট আছে। আপোনালোকে লিংক আধাৰ বুলি এটা অপশ্যন আছে, দেখিছে? আপোনালোকে তাত ক্লিক কৰিব। লিংক আধাৰত ক্লিক কৰিব। মই লিংক আধাৰত ক্লিক কৰি দেখাই দিছোঁ। তাত ক্লিক কৰাৰ পাছত আপোনালোকৰ তাত এনেকুৱা এখন ইণ্টাৰফেচ আহিব। ইয়াত তাৰপিছত আপোনালোকে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড আৰু যাৰ নামত আপোনাৰ লিংক কৰা বিচাৰে, পান কাৰ্ডত যি আছে আধাৰ কাৰ্ডত যিটো নাম আছে সেই নামটো ইয়াত এণ্টাৰ কৰিব লাগিব। মই আপোনালোকক দেখুৱাই দিছোঁ। ফাৰ্ষ্টতে পান কাৰ্ডৰ নাম্বাৰটো টাইপ কৰি লৈছোঁ। মই আধাৰ কাৰ্ড, পান কাৰ্ডৰ নাম্বাৰ আৰু নেম অফ আধাৰত সকলো আপডেট কৰি ল'লোঁ। তাৰপাছত আপোনালোকে ইয়াত যিটো কেপচা পাব, আপোনাক যিটো দেখাই থাকিব তাত আপোনালোকে চেম টু চেম তাত টাইপ কৰিব। মই কেপচা টাইপ কৰি দেখাই দিছোঁ। SR। তাৰপাছত আপোনালোকে তলত যিটো অপশ্যন পাব লিংক আধাৰ, লিংক আধাৰত ক্লিক কৰি দিব। লিংক আধাৰত ক্লিক কৰাৰ লগে লগে দেখা পাইছে আপোনালোকে লিংক আধাৰ ইউৰ ৰিকুৱেষ্ট হেজ বিন চেণ্ড টু UIDAI ফৰ ভেলিডেশ্যন অফ আধাৰ। প্লিজ চেক দি ষ্টেটাছ লেটাৰ বাই ক্লিকিং অন লিংক আধাৰ হাইপাৰ লিংক ইন দি হোম পেজ। আপোনাৰ চেণ্ড হৈ গ'ল। আপোনাক একবাৰ চেক কৰি চাব কৈছে। আপোনালোকে চেক কেনেকৈ কৰিব মই দেখাই দিছোঁ। আপুনি তাৰপিছত ফাৰ্ষ্টত যিখন এনেকুৱা পান কাৰ্ড আধাৰ কাৰ্ড দি এণ্টাৰ কৰিব এখন চাৰ্ট আহিছিলে তাত যাব। তাৰপিছত আপোনালোকে ইয়াত দিছে ক্লিক হিয়েৰ টু ভিউ, তাত একবাৰ ক্লিক কৰিব। তাৰপাছত আপোনালোকে আপোনাৰ পান কাৰ্ড আৰু আধাৰ কাৰ্ড নাম্বাৰ এণ্টাৰ কৰিব। আধাৰ কাৰ্ড আৰু পান কাৰ্ডৰ নাম্বাৰ লিংক কৰাৰ পাছত তাৰপিছত দেখা পাব ভিউ লিংক আধাৰ ষ্টেটাছ, তাত ক্লিক কৰিব। তাৰপিছত আপোনালোকে দেখা পাব ইউৰ পান লিংক ইজ আধাৰ টু ইজ নাম্বাৰ। আপোনালোকে কৈছে ইউৰ পান কাৰ্ড লিংক আধাৰ নাম্বাৰ, এইটো নাম্বাৰ। চ' ইমানে। যদি ভিডিঅ'টো ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।